নমস্কাৰ সকলোকে। কবিতাৰ শিৰোনাম মোৰ কবিতাৰ জগত। মই কবি নহয় বা লিখকো নহয়, কিন্তু মনৰ ভাৱখিনি কবিতা আকাৰত যেতিয়া মই মনতে লিখোঁ আৰু ভাল লাগিলে সযতনে স্মৃতি হৈ ৰাখিবলৈ কেতিয়াবা আকৌ ডায়েৰীৰ পাততো সাঁচি ৰাখোঁ, তেতিয়াচোন মই নিজকে কবি আৰু লিখকৰ নিচিনা অনুভৱ কৰোঁ। বেলেগে মোক কবি বুলি ক'ব নালাগে, কাৰণ এজন কবিৰ মৰ্যাদা বহুত ওপৰত। মই মাত্ৰ নিজৰ আৱেগ অনুভূতিখিনিহে কবিতা আকাৰত ভাবোঁ। এজন কবিয়ে কবিতাত যেনেকৈ কন্দুৱাব পাৰে, ঠিক তেনেকৈ হহুৱাবও পাৰে। মই কবিৰ অনুভূতিৰ এই দুই ৰূপেই ভাল পাওঁ। জানেনে, আমি মনৰ ভিতৰৰ প্ৰত্যেকেই একোজন কবি, কিন্তু পাৰ্থক্য এটাই, আমাৰ আৱেগখিনি মনতেই ৰৈ যায় আৰু কবিৰ বহিঃপ্ৰকাশ হয় তেওঁৰ বেটুপাতত সামৰি থয়। কবি হ'বলৈ বহুত মন যায়, নিজৰ অন্তৰৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ, কিন্তু কবি হ'বলৈ এতিয়াও বহুত দূৰত। নিজৰ মাজতে ময়েই কবি, ময়েই লিখক, এই মইজনী মোৰ বাবে বহু ওপৰত। ধন্যবাদ সকলোকে।